নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? মোৰ খবৰ ভাল। আজি মই মোৰ ব্লগটো ঘপককৈ অফিচৰ পৰা ষ্টাৰ্ট কৰি দিব লগা হ'ল। একচুৱেলি এটা টেলেণ্ট দেখাবৰ বাবে মোৰ লগৰে ষ্টাফৰ দাদা এজন এটা অদ্ভুত টেলেণ্ট আছে, যিটো আপোনালোকক মই নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু মোৰ কিন্তু একো টেলেণ্ট নাই দেই। আপোনালোকৰ হয়তো কাৰোবাৰ মাজত থাকিবও পাৰে। মোৰ একদম আলু ভাজি, আলু পিটিকা কৰি খাই দিব পাৰি আৰু। কিন্তু তেখেতৰ সেইটো সাংঘাতিক আচৰিত মানে। আৰু মই বিৰাট এক্সাইটেড। আপোনালোক এক্সাইটেড হয় নহয় মোক জনাব কমেণ্ট কৰি। আৰু এতিয়া ব'লক আপোনালোকক মই সেই টেলেণ্টটো দেখুৱাবলৈ বুলি লৈ যাম। আৰু সাংঘাতিক, মই চাগে 7টা জনম ল'লেও নোৱাৰিম জানেনে। ইমানেই আচৰিত। গতিকে ব'লক চাই ল'ব। এইয়া দেখিছেনে? অ' মাই গড, ওলোটাকে লিখিছে চাওক। আৰু অকল এনেকেই নহয়, তেখেতে ইংলিছতো পাৰে ওলোটাকে লিখিব। কিবা বুজি পাইছেনে? চাওক। আৰু মই পিছত আপোনালোকক উল্টা চাইডটো দেখাম, তেতিয়া আপোনালোকে স্পষ্টকৈ পঢ়ি দিব পাৰিব। কিন্তু এতিয়া চাওকচোন, কিবা বুজি পাইছে? উল্টাকে লিখিছে চাওক। আৰু তেখেতৰ ভুলো নহয় চাওকচোন। মোৰ হোৱা হ'লে আকা ইকা চাগে যেনিয়ে তেনে মুখখন মেল খাই গ'লহেঁতেন। এইয়া আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ লিখিছে। আৰু আখৰকেইটা দেখাই থাকিলে নহ'ব হয় নাই, লিখা মানুহজনকো দেখাব লাগিব। এইয়া আৰু যেনিয়ে তেনে আমাৰ কেমেৰামেন ৰেডি চাওক। এই কেমেৰামেন হাই কৰ দাদা, এবাৰ এফালে চাই দিয়ক। ধমকি দিয়ে দেখালে নে মৰমতে দেখালে জানো, বুজিয়ে নাপালোঁ। এইয়া লিখা মানুহজন। মৰমতে দেখাইছে বোলে গাইজ, ধমকি নাই দিয়া মোক। দাদাই যে কেমেৰা সন্মুখত আহিবলৈ বৰ লাজ কৰে জানেনে। আজি যেনে তেনে গৌতম আৰু মই, মানে আমাৰ এই পোৱালি সদস্যটোৰ কথাই কৈছোঁ, ভাইটি, সি আৰু মই তেল মাৰি আজি লিখাইছোঁ আৰু যেন তেনে। তথাপিতো কৈছিলে কেমেৰাত কিন্তু মোক নুলিয়াবা আকৌ, আখৰবোৰহে উলিয়াবা। তথাপিতো টিপিককৈ বাৰু মাজতে এবাৰ উলিয়াই দিলোঁ। ইমান ধুনীয়া টেলেণ্ট এটা কিয় লুকুৱাই ৰাখিব লাগে নহয় জানো? আপোনালোকে কি ভাবে কওকচোন। আৰু এয়া চাওক, তেখেতে অকল কিন্তু অসমীয়াতে নহয় আকৌ, তেখেতে ইংলিছতো পাৰে লিখিব। এয়া চাওক, ইংলিছত তেখেতৰ হয়তো এড্ৰেছটো লিখিছে চাগে দেই, হয় চাগে। আখৰ ধৰিবই পৰা নাই নহয়, উল্টাই দিলেহে আমিবোৰে গম পাম কি বা লিখিছে। এয়া একান্ত মনেৰে লিখি আছে চাওক। সিফালে আমাৰ কেমেৰামেনো দেখিছেনে নাই, একেবাৰে জুম কৰি আৰু। এইয়া ভাল লাগে ন, চাই থাকিলে যে চাই থাকোঁ যেন লাগে। তাৰমানে আখৰৰ লিখা পদ্ধতিটো বেলেগ যে। আপোনালোকৰ কেনে লাগিছে ক'বচোন গাইজ। এতিয়া আপোনালোকে চাওক, জলোৱা এইফালৰ পৰা এনেকৈ হ'লে হেৰি হ'ব, এই পোহৰৰ ফালৰ পৰা দিব লাগিব চাগে, তেতিয়াহে ধৰিব পাৰিব। এইফালে না ভাইটি এনেকৈ ধৰি দে না, ৰ'ব দেই গাইজ, বেকা বেকিকৈ দেখাইছোঁ আৰু। এইয়া সেইফালৰ পৰা ধৰি, এতিয়া ধৰিব। এই ফিটিং কৰ আকৌ। এইয়া চাওক, এইটো আপোনালোকে মিৰৰ লৈ চালে ধৰিব পাৰিব। এতিয়া এই উল্টা ছাইডৰ পৰা দেখিছে, আৰু চিধা ছাইডটো এবাৰ দেখা গ'তো, এবাৰ চিধা ছাইডটো দেখাই দে। কিন্তু যিটো ছাইডত লিখিছিলে এয়া, কিবা ধৰিব পাৰিছেনে? একো ধৰিব নোৱাৰে। আৰু উল্টা ছাইডটো দে আকৌ এবাৰ। এইয়া উল্টা ছাইডে চাওক, জাতীয় প্ৰশ্ন। অকণমান এইফালে দে, ওপৰলৈ দাঙি দে, ওপৰলৈ দাঙি দে। না এনেকৈ এইয়া ধন্যবাদ শ্ৰী বৈকুণ্ঠ দত্ত, জয়সাগৰ, সুন্দৰপুৰ। এড্ৰেছো দি দিছে, আৰু ফেনখনৰ কাৰণে লৰি আছে, কিন্তু বতাহত তলত একেবাৰে এইয়া ফোন নম্বৰলৈকে দি দিছে। চব মই জুম কৰি দিছোঁ। এইয়া কিমান সুন্দৰ প্ৰতিভা দেখিছে আপোনালোকে। থেংক ইউ, ছাপোৰ্ট কৰিব আৰু দাদাক আগুৱাই যোৱাত সহায় কৰিব।